ঘৰত থাকি উপাৰ্জন কৰাৰ বেষ্ট উপায়। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঘৰতে, আৰু আজি আছে মোৰ কেকৰ ক্লাছ। তো আপোনালোকে চাই থাকক, ঘৰতে আজি মই কেকৰ ক্লাছ কৰিম। তো আপোনালোকক আজি সম্পূৰ্ণ দেখাম কেনেকুৱাকৈ মই ক্লাছ কৰোঁ। আচলতে ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিম ভাবতে মোৰ ষ্টুডেণ্টছবিলাক এজনীকৈ আহিয়ে পালে। তো সেইকাৰণে আৰম্ভণিটো এনেকুৱাকৈ অকণমান কৈ মই আৰম্ভণি কৰি থৈ দিলোঁ ভিডিঅ'টো। আৰু দেখাটো পালে অকণমান যোগাৰ পাতি কৰি লৈছোঁ, মানে মায়েও হেল্প কৰি দি আছিলে যোগাৰ পাতি কৰাত, কিয়নো কেক বনাওঁতে মানে বহুত বেছি বস্তুৰ দৰকাৰ হয়, বিশেষকৈ বাচন বৰ্তন বহুত বেছিয়ে লাগে। আৰু এয়া ফাইনেলি কেক বহাই মেলি বেছটো ৰেডি কৰি এনেকৈ অভেনত বহাই দিছোঁ। আৰু আচলতে ক্লাছটো আৰম্ভ কৰোঁতে বহুত দেৰিয়ে হৈ গৈছিল, সেইকাৰণে একেলগে মই প্ৰায় 4টা কেক বহাই দিছোঁ। এয়া মই দেখাই আছোঁ অভেনত কেনেকৈ কেক বনাব পাৰি, আৰু তাৰ লগতে এটা মই গেছত বহাই মেলিও দেখাই দিছোঁ কেনেকৈ আমি গেছতো কেক বনাব পাৰোঁ যদি আমাৰ অভেন নাথাকে। আৰু বেছকেইটা বহাই মেলি ৰেডি হোৱাৰ পিছত ইয়াতে মই লৈছোঁ হুইপ ক্ৰীম, আৰু এওঁলোকক বুজাই আছিলোঁ যে এই বাতিটো চাবা আৰু বোলে বনাই ফুটি পৰি যাব, কিন্তু হয় এতিয়া বেছি কাৰণে কিন্তু মানে তলফালে পৰা তাৰমানে কিন্তু প্ৰপাৰলি দি দিলোঁ। বাতিটোৰ ইমানেই ওজন আছিলে যে মই দাঙিবই পৰা নাছিলোঁ। আৰু ইয়াৰ পিছত অকণমান টাইম লাঞ্চ ব্ৰেকৰ কাৰণে লৈ ল'লোঁ, যিহেতু কাম কৰি থাকিলে নহ'ব, খাবতো লাগিব ন, তো এনাৰ্জি থাকিব লাগিব দেহাত, তেতিয়াহে আমি কাম কৰি গৈ থাকিব পাৰিম। আৰু এইফালে মোৰ কেকৰ বেছকেইটা ৰেডি হৈ গৈছিল, আৰু মই এওঁলোকক এটা এটাকৈ মানে মাতি আনি মেলি দেখাই আছিলোঁ যে কেকৰ লেয়াৰবিলাক কেনেকৈ কাট কৰিব লাগে, ব্ৰেড কাটাৰখন কেনেকৈ ধৰিব লাগে, পাইপিং বেগটো ইউজ কৰাৰ আগত কেনেকুৱা কি নিয়ম আছে, আটাইখিনি এওঁলোকক মই বুজাই মেলি গৈ আছিলোঁ। আৰু এইটো মই বনাই মেলি দেখাই আছিলোঁ ডল কেক, আৰু ডল কেকটোক মই মানে ব্লু কালাৰ ইউজ কৰিছোঁ। আৰু শেষত আটাইখিনি হৈ যোৱাৰ পিছত মই এওঁলোকক প্ৰেক্টিছ কৰি চাব দিছোঁ কেনেকুৱাকৈ কেনেধৰণে ফুল বনাই, নজেল কেনেকৈ ব্যৱহাৰ কৰিব লাগে, ৰ'জ বনালে কি কি ব্যৱহাৰ হয়, তো এজনীকৈ সকলোকে মই বনাই মেলি চাব দিছোঁ। যিটো বস্তু আমি দেখি মানে যিমানখিনি আয়ত্ব কৰিব পাৰিম তাতকৈ বেছি আমি নিজে হাতে কামে কৰিলেহে সেই বস্তুটো আমি বেছিকৈ আয়ত্ব কৰিব পাৰিম। সেই ক্লাছটোৰ শেষত মানে কেককেইটা ৰেডি হোৱাৰ পিছত সকলোকে মই প্ৰেক্টিছ কৰিবলৈ দি দিছিলোঁ, কেনেকুৱাকৈ মানে যাৰ যি ইচ্ছা তেনেকুৱাকৈ ফুল বনাবলৈ দি দিছিলোঁ। আৰু এয়া আজিৰ গোটেইকেইটা কেক চাই লওকচোন। পাৰবানে আৰু বনাবা? পাৰবা। আপোনাৰ কেনে লাগিল কি কিনে? ষ্টুডেণ্টে এনো নকয়, তাই বোলে বহুত বেছি লাজ লাগে ভিডিঅ' কৰিলে। আৰু আজিৰ কেকবিলাক আছিলে, এইটো হৈছিলে আপোনাৰ ডল কেক, এইটো জেল কেক, আৰু এইটো বনাইছিলোঁ আপোনাৰ ৰসমলাই কেক, যিটো ৰসমলাই মিঠাই আছে তাৰে আমি কেক বনাইছিলোঁ। আৰু এইটো আছিলে আপোনাৰ ষ্ট্ৰবেৰী ফ্লেভাৰৰ কেক, ওপৰত ধুনীয়াকৈ ৰ'জ এটা বনাই দিছোঁ। আৰু শেষত এতিয়া ফাইনেল আহি পৰিল আমাৰ কেক কাটিঙৰ টাইম। আৰু যেতিয়া ইমান কষ্টকৈ দিনটো কষ্ট কৰি মেলি মানে কেককেইটা ইমান ধুনীয়াকৈ বনাই মেলি যেতিয়া আমাৰ কেক কাটিঙৰ টাইম আহি পৰে, তেতিয়া মোৰ অকণমান বহুত বেছিয়ে বেয়া লাগে, কাৰণ কি দিনটো ইমান কষ্ট কৰি কেককেইটা বনাই মেলি মানে শেষত কাটিব লগা হৈ যায়। অভিয়াছলি কাটিবৰ কাৰণেই আমি কেককেইটা বনাওঁ, তথাপি আৰু ইমান কষ্টৰ শেষত যেতিয়া কেককেইটা কাটিব লাগে অকণমান বেয়া লাগি যায় আৰু দেই। তথাপি কেক খাব পাম বুলি আহিটো আকৌ এটা বেলেগ ফূৰ্তি হয়। আৰু এয়া কেককেইটা কাটি মেলি সকলোকে মই ভগাই মেলি দি আছিলোঁ। আৰু শেষত অকণমান ফটো উঠিলোঁ আৰু দেই, এনেকৈ হাতত কেককেইটা লৈও ফটো উঠিলোঁ অকণমান। তো আজি কেকৰ ক্লাছ মানে শেষ হৈ গ'ল, মোৰ ষ্টুডেণ্টছবিলাক গ'ল, কেক কাটিং হৈ গ'ল। ইয়াতে আছে বাৰু কেক চেক আছে, ইয়াতে খাম আৰু অলপ দেৰিকৈ ফ্ৰেছ হৈছে কেক খাম। আৰু এইবিলাক দেখিছেনে ঘৰ একেবাৰে লেতেৰা পেতেৰা হয়, অৱস্থা নাই, এইবিলাক চাফা তাফা কৰিব আছে। আৰু এতিয়া দেখা পাইছেনে মোৰ অৱস্থা একদম কাঢ়ি লৈ গৈছে। আৰু বিশেষকৈ চিমাৰ, মইতো জাগাতে আছোঁ, বাকী যিমান যি আনিব লাগে চিমা, ক্ৰীমটো লৈ চিমা, বাতিটো লৈ তো এই বেচেৰি দৌৰি অৱস্থা নাই, যি কাহিল। আৰু এতিয়াও মানে কাম এই মোৰ পিছফালে দেখা পায়ে আছোঁ চাগে, এইবিলাক একদম দেখাই আছোঁ ৰ'ব কিমান কি বস্তু আছে। আৰু ধুবৰ কাৰণে বেচিন দাম লাগি আছে একদম, মানে কি ক'ম, যি কি নহওক ক্লাছটো একদম ভালে গ'ল। আৰু ভালে লাগিলে ক্লাছটো কৰি, আৰু কেকৰ ক্লাছ কৰি মই এনেও বেছি ভাল পাওঁ বাৰু। লাগিলেতো চিমা একদম কেনে লাগছে, একদম দিনটো ব্যস্ত ভৰি বিহেছি না, ভৰি একদম বিহ হয়। তাৰমানে বস্তুগিলা থাকে মোৰ এটা বেলেগ ৰুমত, আৰু ক্লাছটো কৰোঁ মই বেলেগ ৰুমত, মানে কৰিম বুলি মানে এটা ৰুম মানে
কেকৰ কাৰণে মই ঠিক কৰি উলিয়াবৰ কাৰণে পাৰাই নাই আৰু এতিয়াক লাগি ঘৰত থাকিয়ে উপাৰ্জন কৰাৰ বেষ্ট উপায় তো আপুনি ঘৰত থাকিয়ে ইনকাম কৰিব পাৰিব আৰু আজিকালিতো মানে কি সকলোৱে যিকোনো অকেজনক চেলিব্ৰেশ্যন কৰে আৰু যিকোনো অকেজনতে মানুহে কেক কাটে তো আপোনালোকে যদি ভাবি আছে কেক শিকিম বুলি তেন্তে আমাৰ লগত যোগাযোগ কৰক আৰু এই ক্লাছৰ শেষত এই অৱস্থা বাচন কিবা বাচন দিব লাগিব বাচন আজিৰ ভিডিঅ'টি চাই যদি ভাল লাগিলে তেনেহ'লে নিশ্চয়কৈ শ্বেয়াৰ কৰিব যিসকলে ভাবি আছে কেক শিকিম বুলি তো ভিডিঅ'টো চাই তেওঁলোকেও অকণমান উৎসাহ পাব শিকিবলৈ তো আৰু যোগাযোগ কৰিব ডেছক্ৰিপশ্যনত আমাৰ নম্বৰ দিয়া থাকিব তেন্তে আশা কৰিছোঁ সকলোৱে ভিডিঅ'টি চাই ভাল পালে আৰু যদি ভাল পায় নিশ্চয়কৈ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা কি পালে